ধন্যবাদ। আপুনি পাগল নেকি? বিজ্ঞানে তাকে ভাবিছে যে পৰীক্ষা নিৰীক্ষা চলি আছে। আপোনাৰ জন্ম ক'ত? জাপান? ভাত কেতিয়া চালি দিছিলে? নহয়, তাক জন্ম কিমান চনত? 1957 চনৰ পৰা চেষ্টা চলিছে, সফলতা লাভ কৰিছে। আপোনাৰ কমেডি এটা শুনি আছো, শুনক। আচ্ছা, আপোনাৰ নাম জৱাহৰলাল নেহৰু? এইখন আপোনালোকে শুনিছে চাগে হালদিবাৰী বুঢ়িয়া থান। বহুত মানে আপোনাৰ কিবা আছে বুলি কয়, বহুতে মানুহে ইয়াতে সেৱা কৰি যায়। এইফালে শিৱ মন্দিৰ ভাগো আছে। এইটো 37 নেশ্যনেল হাইৱে কাজিৰঙাৰ মাজৰে হয়। নগাঁৱৰ পৰা আহি আছোঁ আমি, নগাঁও পিনৰ পৰা আপোনাৰ আপাৰ আছাম পিনে আহি আছোঁ। সেই ৰাস্তাটো পিনৰ পৰা আহি থাকোঁতে আপোনাৰ সোঁ চাইডে পায় নগাঁও পিনৰ পৰা আহিলে, আৰু আপাৰ আছাম পিনৰ পৰা আহিলে আপোনাৰ লেফ্ট চাইডে পায়। আৰু চবৰে আছে মানে বিশ্বাস কৰে এই ভাগত সেৱা কৰি যাব লাগে বুলি আছে। মই ইয়াৰ পৰা সেৱা এটা কৰিছোঁ, বিশেষ কাৰণত মই নামা নাই। জেগাখন বহুত ভাল, প্ৰাকৃতিক সৌন্দৰ্যৰ ভৰা পুৰণা পুৰণা গছ আছে। এইটো আপাৰ আছাম যোৱা ৰাস্তাটোৱে, বহুত গাড়ী ৰয় ইয়াতে। এয়া আমাৰ পাৰ্থ আহি গ'ল ধুনীয়াকৈ। আহি থকা কথাখিনি ক'বলৈ পাহৰিলোঁ, মানে ৰাস্তাটো যোনটো আহিছিলোঁ 37 নেশ্যনেল হাইৱে, এইটো আপাৰ আছামৰ পৰা মানে নগাঁও পিনৰ পৰা আহি থাকিলে এইটো কাজিৰঙা ৰোড, গোলাঘাট, যোৰহাট সেইটো ৰাস্তা আৰু মাজৰখন নেদেখুৱালোঁ। পটককৈ এইটো দেখা পাই গ'লোঁ আমাৰ বুঢ়িয়া থান, একদম বহুত মহিমা আছে। পটককৈ ভিডিঅ'টো বনাইলোঁ। এই যে আপোনালোকে দেখিছিলে বুঢ়িয়াই থান দেখুৱাইছিলোঁ, তাৰপৰা অলপ দূৰ পোৱাৰ আগতেই মানে আপোনাৰ বুঢ়িয়া থানৰ পৰা ঘূৰি আহিলে বা বুঢ়িয়া থান পোৱাৰ আগতে কাজিৰঙাৰ পৰা আপোনালোকৰ অলপ দেখুৱাই আছোঁ। ধুনীয়া একদম ধাবা এখন পায়, নামটো হৈছে বালেশ্বৰ ধাবা। খাচী মাংসৰ কাৰণে ফেমাছ। আগতে মানে অকল ট্ৰাক ৰখিছিলে, তো এই 4 বছৰমানৰ পৰা এনেকুৱা ফেমাছ হৈছে মানে অকল খাচী মাংস চব পায়, আপুনি ৰুটি খাওক, তাৰকা খাওক বা লোকেল খাওক, কিন্তু খাচী মাংসৰ কাৰণে বহুত ফেমাছ। দেখুৱাইছোঁ মানে পুৰা ধাবা ষ্টাইল আৰু। এইখন ৰ'ব, এইখন ধাবাখন, এইটো মানে এণ্ট্ৰেঞ্চটো বালেশ্বৰ লিখা আছে। আমি আহিলে ৰওঁ, এয়া পাৰ্থ ই খাচী লুবিয়া, গাহৰি লুবিয়া, কিন্তু ই খাচী খাব এতিয়া। সেইটো ৰাস্তাটো এইপিনৰ পৰা আহিব লাগিব, মানে গাড়ীখন দেখিছিলে আহি আছে, সেইটো নগাঁও পিনৰ পৰা আহি থকা। নগাঁও পিনৰ পৰা আহি থাকিলে আপুনি লেফ্ট চাইডে সোমাব লাগিব, আৰু লেফ্ট চাইডে সোমাই আহিলে এই আপোনাৰ বুঢ়িয়া থান পোৱাৰ আগতে আৰু লেফ্ট চাইডে পাই যাব। ধুনীয়া একদম জেগা, ঠাণ্ডা হৈ থাকে, খালেই হ'ল আৰু। সেইটো চাওক, সেইটো ৰ'বই নোৱাৰিলে, চাওক পুৰা দিছে।
খাই লওঁ ধুনীয়াকৈ আপোনালোকে খাই লওক সুস্থ হৈ থাকক খাই বৈ My heart rages around like an ocean in my head because there are so many things that I left unsaid. I can almost feel you walking in the distance, but I know that it's not reality. If you are echoing around inside these parallel dimensions all alone, know I'll find you in my dreams. My heart rages around like an ocean